Hi everyone, welcome back to our all new vlog. So, আজি মই গৈ আছো এটা বহুত স্পেশাল প্লেসলে আৰু সকলোকে মোৰ লগত লৈ যাম আৰু সেইটো প্লেসত মন্নত মাঙ্গিলে হসাই পুৰা হয় বুলি কয় গটিকে সকলে মোৰ লগত মন্নত মাঙ্গিব সকলোকে মই আজি লৈ যাম গটিকে ভিডিওটো শেষলৈকে চাব আৰু যদি আপুনি মোৰ চেনেলত নিউ হয় প্লিজ ডু সাবস্ক্রাইব টু মাই চেনেল এন্ড আজি মই মানে ভালকে হাজি কাছি যাম মেকআপ চেকআপ কৰি পেলাই এনেই হলে ৰেগুলাৰ লাইফত মেকআপ তেনেকে কৰা নহয় আসলতে মই ইমান কমফৰ্টেবল নহয় লগতে ইমান সময় পোৱা নাযায় মেকআপ কৰিবলৈ আনকি স্কিন কেয়াৰ কৰিবলৈ সময় নাপাওঁ মই ওয়ার্ক প্লেসত গৈ পেলাই হে স্কিন কেয়াৰ কৰো কেতিয়াবা সো দিস ইজ দা ৰিয়েলিটি অফ মাই লাইফ গাইজ তো আজি মই ধুনীয়াকৈ হাজি কাছি ওলাম এনে হলে ডে টু ডে লাইফত এনেকৈ হাজি কাছি ওলোৱা নহয় তো আজি স্পেশালি ধুনীয়াকৈ হাজি কাছি ওলাব মন গৈছে তো আজি মই এটা মাৰাঠী লুক কৰিম তো এতিয়া বেছি পলম নকৰি লেটস স্টাৰ্ট দ্য ভিডিও मैं डायरेक्टली अपने फेस पे फाउंडेशन लगाते हुए क्योंकि मेरे लिस्ट में ही नहीं है कि मैं फाउंडेशन या मेकअप अप्लाई करने से पहले प्राइमर लगाऊं मैं हमेशा ही प्राइमर स्किप करती हूँ बट इट्स इम्पॉर्टेंट टू पुट प्राइमर बिफोर यू डू मेकअप लाइक बिफोर यू अप्लाई फाउंडेशन एंड ऑल मुझे कोई शर्म ही नहीं है मुझे कोई हाया ही नहीं है विदाउट प्राइमर में मेकअप कर रही हूँ ओ माय गॉड হ'ব আৰু মই ইয়াতে নোৱাৰিছো মেকআপ কৰিবলৈ মই আইনা চাবলৈ যাওঁ আৰু অলপ পিছত আহি আছো আই শ্যাডো আৰু আইব্ৰাউজ কমপ্লিট হৈ গ'ল এতিয়া মই লগাম আইলাইনাৰ And now it's time for mascara আৰু blusher লগাই লৈছো কন্ট্ৰোল মই কৰা নাই জাস্ট মাস্কাৰা তো লগাই লিপস্টিক লগাই মোৰ মেকআপ কমপ্লিট হৈ যাব বহুত দিনৰ মূৰত এনেকুৱা এটা মেকআপ কৰিলো বহুত হেভিও নহয় লাইটে কৰিছো কন্ট্ৰোল সেন্টৰ একো কৰা নাই জাস্ট ফাউন্ডেশন অকমান লগাইছো সেট কৰিছো আই মেকআপটো কৰিছো কাজল লগোৱা নাই আইলাইনাৰ লগাইছো তো হে আৰু এটোৱে মোৰ লুক এতিয়া মই কাপোৰ পিন্ধি লও চুলিখিনি ষ্টাইল কৰি লও তাৰপিছত ওলাই যাম তো এতিয়া ধুনীয়াকৈ হেয়াৰ ষ্টাইল কৰি ললো এয়া আজি মই খোপা বান্ধিছো তাৰপিছত या শাড়ী পিন্ধি ললো শাড়ীখন মাৰাঠী শাড়ী নহয় তথাপিও এখন মোৰ পুৰণি শাড়ী আছিল তো কালাৰটো ডাৰ্ক পিংক হয় মাৰাঠী সকলে প্ৰায় এনেকুৱা কালাৰ পিন্ধে সো এখনে মই পিন্ধি লৈছো তাৰপিছত জুৱেলাৰী খাৰু মাৰাঠী সকলে ট্ৰেডিশনেল খাৰু কাচল গ্ৰীন কালাৰৰ প্লেন খাৰু তাৰপিছত এয়া ইয়াৰিংছ বাপৰে And this is my final look. কেনেকুৱা লাগিছে জনাব এন্ড এতিয়া বহুত লেট হৈ গল ৰেডি হয় সো এতিয়া ফাইনালি উলাই যাও এয়া মই পাই গলো কসবা গণপতি মন্দিৰ আগৰ ফালে এতিয়া সোমাই যাব লাগিব আজি বহুত লেট আহি পালো 12টা বাজি গল তো আজি ভিৰ আছে Set na sa sukun swaha Mama say hu mahevaya Bhushano yata veda
মোৰ অলপ ৰং নাম্বাৰ লাগি গৈছিল মই পিছফালে গৈছিলোঁ কসবা গণপতিৰ প্ৰতিমূৰ্তি আছে আৰু এইটোত বাট আগৰ ফালেহে আছে এইফালে কসবা গণপতি তো ইয়াতে লাইন লাগিছোঁ এতিয়া আৰু বহুত ৰ'দ দিছে বহুত ৰ'দ এয়া লাইন বহুত দীঘল নহয় বাৰু দৰ্শন পাই যাম আজি আৰু মই এতিয়া কেশৰীৱাৰা আহি পালোঁ যিটো পুনে 5 নম্বৰ গণপতি হয় ইয়াতে আছে পিছফালে তো তাতে এতিয়া দৰ্শন কৰিম আৰু কেশৰীৱাৰাৰ পৰা ওলাই ইয়াতে এইটো ভোলেনাথ মন্দিৰ আছে বহুত ধুনীয়া হয় তো ইয়াতে গুচি আহিলোঁ ওপৰত আছিল ভোলেনাথ আৰু তলত আছিল গণপতি বাপ্পা তো তাৰে গণপতিটো বহুত বেছি ধুনীয়া আছিল তো তাৰ পৰা ওলাই এতিয়া অটো কৰি গৈ আছোঁ তামলি যোগেশ্বৰী মন্দিৰত ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু 1 কিলোমিটাৰ হয় তথাপিও আৰু এইটো হৈছে তামলি যোগেশ্বৰী ইয়াতে যাম সেইদিনাও আহিছিলোঁ এইটোত কিন্তু গম পোৱা নাছিলোঁ নামটো তো আজি ইয়াতে যাম আকৌ এবাৰ দৰ্শন ল'ম আৰু ইয়াতে বহুত ভিৰ হৈ আছে ৰ'দটো গৈছিলে আকৌ ৰ'দটো ষ্টাৰ্ট হৈ গ'ল এতিয়া তো আজি বহুত ৰং নাম্বাৰ লাগি আছে গাইজ এই পিছফালে যে আছে এইটো মন্দিৰ হৈছে ডগৰু শেঠ মন্দিৰ মানে মেইন মন্দিৰ এইটো হয় যিটোত মই দুদিনমান আগতে গৈছিলোঁ সেইটো আছে এইফালে আৰু সেইটো মেইন মন্দিৰ নহয় তাতে মানে প্ৰতিমাখন বহাই পূজা কৰে 10 দিন তাৰপিছত মানে ইয়াতে স্থাপনা কৰে তো মেইন মন্দিৰ এইটো হয় তো ভালে হৈছে ইয়াতে আকৌ আহি গ'লোঁ মই গমেই পোৱা নাছিলোঁ মই ভাবিছিলোঁ এইটোৱে ডগৰু শেঠ হয় মানে মেইন মন্দিৰ সেইটো হয় কাৰণ সেইফালে সেইদিনাও মানে চব মানুহ এইফালে গৈ আছিল দৰ্শনৰ কাৰণে বাট একো নাই আজি গম পালোঁ ভালদৰে সুধি পুচি ল'লোঁ এতিয়া এইফালে দৰ্শন কৰিম আৰু আজি বহুত বেছি ভিৰ আছে ইয়াতে বহুত বেছি ভিৰ গৰমটো আকৌ ওলাইছে ৰ'দটো পূৰা ঘামি জামি গৈছোঁ একেবাৰে मोदक 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 भेराइटी ऑफ मोदक बहुत ভিৰ আছে এতিয়া আৰু ইয়াতো দৰ্শন হৈ গ'ল কিন্তু তাতে ফটোজ এণ্ড ভিডিঅ' একো এলাউড নাই তো বাহিৰৰ পৰা এটা সৰুকৈ ক্লিপ ল'লোঁ বাট মন্দিৰটো বহুত ধুনীয়া আছিল আৰু বহুত পাৱাৰফুল আছিল বহুত ভাল লাগিলে তাত গৈ তো এতিয়া মই এয়া ভিৰৰ মাজত বিচাৰি আছোঁ ফুল খোপাত লগোৱা গজৰা সেইদিনা মানে মই মৰ্ণিং আহোঁতে দেখিলোঁ কিনিব মন গৈছিল বাট মোক খোপা চোপা বান্ধা নাই নিকিনিলোঁ আৰু আজি মই খোপা বান্ধি আহিছোঁ তো মোক গজৰা লগাব বহুত মন গৈ আছে আৰু মোক ফুলে বহুত এট্ৰেক্ট কৰে বিশেষকৈ হোৱাইট কালাৰ ফুলে তো মই গজৰা বিচাৰি আছোঁ এই ভিৰৰ মাজত মন্দিৰৰ কাষত ফুল বিচাৰি নাপালোঁ আৰু এতিয়া তুলসীবাগ মাৰ্কেটত সোমাইছোঁ আজি মানে ফুল লগাইহে এৰিম ভিৰ আছে কিন্তু মই আজি ফুল লগামেই লগাম ইয়াতে মই ফুল বিচাৰি আহিছোঁ মাৰ্কেটৰ মাজত পাই গ'লোঁ বহুত ধুনীয়া খুচবু হয় বহুত ভাল লাগিছে মোৰ ইমান ভিৰৰ মাজত যে আহিও ভিতৰত ফুলটো পালোঁ ভাল লাগিলে
পাই যে গ'লো এয়া তুলসীবাগ গণপতি তাকো পালোহি তুলসীবাগ মাৰ্কেটৰ পৰা ওলাই আৰু ইয়াতে বহুত বেছি ভিৰ আৰু ইয়াতে এই আণ্টিজনীয়ে প্ৰসাদ দি দিলে এয়া লাড্ডু আজি ভাল লাগিছে আজি বহুত প্ৰসাদ পাইছোঁ ডাগৰু চেটত গৈও প্ৰসাদ পাইছোঁ আজি তো ভাল লাগিছে এইটো কি দেখাইছে ৰছী এডালৰ ওপৰত জপিয়াই আছে এনেকৈ সেইডাল বাঁহৰ দৰে কিবা এটা লৈছে আৰু এনেকুৱা বেয়া টেলেণ্ট আজি দিনটো বঢ়িয়াকৈ ঘূৰিলোঁ ফুৰিলোঁ গোটেই গণপতি চাই শেষ কৰিলোঁ আৰু এনজয় কৰিলোঁ আৰু পুনেত 5টা গণপতি মিলি মানসে গণপতি বুলি কয় তো সেই 5টা গণপতি 2টা গণপতি অলৰেডি আগৰ ভিডিঅ'টোত চাই আহিছিলোঁ সেইটো মই অলৰেডি আপলোড দিয়া আছে এণ্ড যি 3টা বাকী আছিল আজি চাই শেষ কৰিলোঁ তাৰপিছত গণপতিৰ পৰা ওলাই মেলি লাঞ্চ কৰি ঘৰত আহিলোঁ ঘৰত আহি এটা ৰীল বনাব আছিল ৰীলটো বনাই অলপ ৰেষ্ট কৰি ল'লোঁ যিহেতু মই বহুত ভাগৰি গৈছিলোঁ আজি হিলছ পিন্ধি গৈছিলোঁ তো ভৰিখন কাটিও গৈছে আৰু বহুত বিষাই আছে কাৰণ বহুখিনি খোজ কাঢ়া হৈছে ভিৰৰ মাজত এনেও ৱৰ্ক প্লেছত কাম কৰা বিষ আছে ভৰিত কাৰণ থিয় হৈ থাকিব লাগে ন তো সেয়া আৰু তো সেইকাৰণে ৰেষ্ট কৰি ল'লোঁ আহি পেলাই আউট্ৰটো বনোৱা নহ'ল এণ্ড আই হোপ আপোনালোকেও ভিডিঅ'টো চাই এনজয় কৰিলে আৰু গণপতি বাপ্পাৰ আশীৰ্বাদ ল'লে চ' এইখিনিয়ে আছিল আজিৰ ভিডিঅ' এণ্ড লেট মি নো ইন দ্য কমেণ্টছ হাউ ডু ইউ লাইকিং দিছ ভিডিঅ' এণ্ড আইল চি ইউ গাইজ ইন মাই নেক্সট গণপতি বাপ্পা মৰিয়া